ক্ৰোধ আৰু দুখত যেতিয়া মিয়মান হৈ আছে, এই সময়ত অসমত জবৰদস্তি কাজ জাপি দি তেওঁলোকে বিজয় উৎসৱ মনাৰ কাৰণে এইবাৰ ডেইজিং ফেষ্টিভেলত বৃহৎ আয়োজন কৰিছে। অহাকালিৰ পৰা ডেইজিং ফেষ্টিভেল আৰম্ভ হ'ব। তাত মদ, গাহৰি, হৰিণাৰ মাংসৰ পৰা আৰম্ভ কৰি জুৱালৈকে সকলো আয়োজন চলিছে। দিল্লীৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা শিল্পীবিলাক আমন্ত্ৰণ কৰিছে। আমন্ত্ৰিত লিষ্টত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন নেতাবিলাক ইয়াত মতা হৈছে। সেয়েহে মই সমগ্ৰ চিৰাঙৰ লগতে বিটিচিবাসী তথা অসমবাসী ৰাইজক এই ডেইজিং ফেষ্টিভেল বৰ্জন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। এইটো কাৰণে কৈছোঁ যে এই সময়ত অসমৰ মানুহৰ দুখৰ লগত সমভাগী কৰাৰ সলনি যদি ইয়াত মদ, জুৱা আৰু মাংসত মত্ত হৈ থাকে, এইটো কিন্তু চৰম অপমান। ইয়াক কোনো কাৰণে সহজভাৱে লোৱা নহয়। ইভেন ইয়াত হৰিণাৰ মাংসও মানে বিষয়ত এটা আয়োজন চলাবলৈ আমি ভিতৰতে গম পাইছোঁ। আৰু যদি সঁচাকৈ এই নিৰীহ হৰিণাবিলাক হত্যা কৰি ইয়াত মানে ভোজৰ আয়োজন কৰা হৈছে, ইয়াক কিন্তু অকল প্ৰকৃতি বিৰোধী নহয়, আমি সকলো লোকে গৰিহণা দিয়াটো দৰকাৰ। কাৰণ অলৰেডি এই যে BLT সংগ্ৰামৰ সময়ত মানাহৰ সকলো গড় মাৰি শেষ কৰা হৈছিল। এতিয়া গড়ৰ পৰা, হৰিণাৰ পৰা, বাঘৰ পৰা আৰম্ভ কৰি জীৱ জন্তুবিলাক অলপ শান্তি পাইছিলে, অঞ্চলবোৰত নাই। কিন্তু এতিয়া যি উৎসৱৰ নামত বা এই যে মানে বিজয় উৎসৱৰ নামত এই যিবিলাক আয়োজন, এইটো কিন্তু কোনো কাৰণতে সভ্য সমাজে সহজভাৱে নলয়। সেয়েহে মই সমগ্ৰ আমাৰ বিটিচিবাসী ৰাইজক এই ধৰণৰ উৎসৱৰ পৰা দূৰত থকাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এই সময়ত সমগ্ৰ অসম বিটিচিবাসী ৰাইজে ঐক্যবদ্ধ হৈ আমাৰ যিখিনি মৌলিক সমস্যা আছে সেইখিনি সমাধানৰ স্বাৰ্থত আমি যাতে সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোৰ এটা পৰিৱৰ্তন আনিব পাৰোঁ,